42 নং বাক্সা সমষ্টিত আমাৰ BPF দল আৰু BJP দলৰ আমাৰ যেটো NDA ৰ যৌথ কেণ্ডিডেট হিচাপে নমিনেশ্যন দিবলৈ পাই অতি আনন্দিত হলো আৰু যিমান হাজাৰ মানুহ ইয়াতে মোক সহযোগ আগবঢ়ালে তেখেতসকলক ধন্যবাদ দিছো আৰু বহুত উৎসাহিত হৈছো যে ইমান ভোটাৰ বিলাক মানে আগুৱাই আহিছে ভোট দিয়াৰ কাৰণে NDA ৰ প্ৰাৰ্থী হিচাপে তো ইয়াতে 1 লাখতকৈ বেছি ভোট পাই আমি জিতি যাম কোন আগত থাকিব কোন পিছত থাকিব সমষ্টিটো তো আমিতো আৰু 1 লাখতকৈ বেছি ভোট পাম ইয়াতে 1 লাখ পছা নিয়াৰ এবাউট 1,95,000 ভোট আছে 1 লাখ পোৱাৰ পিছত আৰু কি আৰু অংক কৰি থাকিম আৰু এটো অন্যান্য বহুত ক্যান্ডিডেট আছে অলপ ভাগাই লব 10-12 হাজাৰ কোনবা 2,000 কোনবা 1500 তেনেকুৱা প্ৰত্যাহ্বান কাৰো লগত নহয় নেকি আপোনাৰ প্ৰত্যাহ্বানটো নহয়ে বহুত দূৰত থাকি আহিব UPPL ৰ কি হ'ব UPPL টো আৰু কি কম আৰু এটো নাই আৰু এটো ৰাইজে নিবিচাৰে নেকি UPPL ৰাইজে নিবিচাৰে মানে আপুনি চাওক কিছু ইয়াতে আমাৰ কি বুলি কয় অলপতে প্ৰাক্তন নহয় বৰ্তমান চলি থকা বিধায়ক ভূপেন বড়ো তেখেতো আমাৰ BPF দলত জয়েন হৈছে প্ৰায় যিমান ডাঙৰ UPPL নেতাসকল আছে প্ৰায় আমাৰ লগত জয়েন হৈছে GSP ৰ পৰা জয়েন হৈছে কংগ্ৰেছৰ পৰা জয়েন হৈছে অলৰেডি আমাৰ BJP আৰু BPF ৰে 1 লাখতকৈ বেছি আছে তো এই জয়েন হোৱা ভোট বিলাক আৰু তো বহুতো মানুহ সামাজিক ব্যক্তি বিলাকে আগুৱাই আহিছে ভোট দিয়াৰ কাৰণে তো ইয়াতে মানে কুৱেশ্যনে নাই আৰু তো আমি NDA হিচাপে আমি বাক্সাটো জিকিম মানাসটো জিকিম আৰু BTC অঞ্চলৰ যিমান আছে আমি 15টাতে আমি জিতি যাম আৰু অসমত প্ৰায় 100টাতকৈ বেছি আমাৰ সিট পাব NDA হিচাপে UPPL কি কাৰণত নিবিচাৰে ৰাইজে আপুনি UPPL আপুনি চাওক 5 বছৰ আগত তেখেতসকলে মিছা প্ৰতিশ্ৰুতি দি মানে শাসনলৈ আহিছিলে ঘৰে ঘৰে চাকৰি দিম বুলি কৈছিল আত্মসহায়ক গোটসকলক ৭৫,000 কৈ টকা দিম বুলি কৈছিলে বা মানে তেখেতসকলে সুইজাৰলেণ্ড নিৰ্মাণ কৰি দিম বুলি কৈছিলে বডলেণ্ডটো অধিক মানে উন্নত কৰিম বুলি কৈছিলে মাটিৰ পট্টা দিম বুলি কৈছিলে তেনেকুৱা ধৰণৰ কথাবিলাক কৈ মানে আজি একো কৰিব নোৱাৰিলে একো উন্নতি কৰিব নোৱাৰিলে ভালকৈ তেখেতসকলে আঁচনি ৰূপায়ণ কৰিব নোৱাৰিলে তাৰ কাৰণে ৰাইজে 5 বছৰতে তেখেতসকলক মানে বিদায় দিয়ে যোৱা মানে আমাৰ BTC নিৰ্বাচনত আপোনালোকে চাওক BPF হিচাপে 28খন আমি সিট পাইছো তো ৰাইজে মানে উফৰাইছে তেখেতসকলক বিদায় দিছে আৰু এই যেটো বিধানসভা নিৰ্বাচন আমাৰ হ'বলৈ গৈ আছে ইয়াতে তেখেতসকলৰ অস্তিত্ব নোহোৱা হৈ যাব